হেল্ল', কি খবৰ? যিহেতু বৰষুণৰ বতৰ আৰু এই বৰষুণৰ বতৰত প্ৰায় সকলো লোকে ভুগি থকা দুটা বিশেষ সমস্যা হ'ল পোক আৰু পৰুৱাৰ সমস্যাটো। তাৰ ভিতৰত অন্যতম হৈছে পৰুৱাৰ সমস্যা। কিন্তু আপুনি ভালকৈ ক'তো বস্তু এটা থ'ব নোৱাৰে। ঘৰটো আপুনি যিমান ধুনীয়াকৈ মচি নথওক কিয়, ভুলবশতঃ যদি আপুনি তাত কিবা এটা পেলাই দিলে তেনেহ'লেতো হ'লেই। ঘৰৰ ৱালবোৰত, পাকঘৰত, আকৌ ফুলৰ টাববোৰত, যিবোৰত মানে পৰুৱাৰ কাৰণে একো খাদ্য সামগ্ৰী নাথাকে, কিছুমানৰতো শোৱা ৰুমৰ বিচনাখনতো পৰুৱা বগাই থাকে। এনেহেন অসহ্যকৰ গৰম, তাতে যদি আপোনাক আকৌ পৰুৱাবোৰেও কামুৰি থাকে, কিমান যে দিনটো অসহ্যকৰ হৈ পৰে, নহয়নে? পৰুৱাৰ সমস্যাৰ লগত আমাৰ ঘৰৰ গৃহিণীসকল যিহেতু আটাইতকৈ বেছি জৰ্জৰিত, আৰু ময়ো এগৰাকী মহিলা, সেইকাৰণে আপোনালোকৰ লগত খুব সহজলভ্যতে কেনেকৈ পৰুৱা ঘৰৰ পৰা খেদিব পাৰিব, তাৰে কেইটামান সহজ উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকে এইকেইটা উপায় অৱলম্বন কৰিলে অকণমান হ'লেও পৰুৱাৰ পৰা সকাহ পাব। পৰুৱা খেদাৰ প্ৰথমটো উপায় হৈছে জালুক বা জালুকৰ গুড়ি। আপোনাৰ ঘৰত য'ৰ পৰা পৰুৱাবোৰ লাইন পাতি আহি থাকে, আপুনি সেই ঠাইত যদি জালুকৰ গুড়ি ছটিয়াই দিয়ে তেনেহ'লে পৰুৱাখিনি অট'মেটিক আঁতৰি যাব। ২ নম্বৰতে হৈছে পদিনাৰ পাত। আপুনি খোৱা বস্তুৰ লগত পদিনাৰ পাত মিহলাই থ'লেও পৰুৱা তালৈ নাহে। ৩ নম্বৰতে হৈছে নেমু। আপুনি নেমু সেই ঠিকদৰে একেটা প্ৰচেছেই, পৰুৱা য'ত পৰা ওলাই তাত আপুনি নেমুৰ ৰস চেপি ৰাখিব পাৰে। ৪ নম্বৰতে হৈছে হালধি আৰু নিমখ। আপুনি হয়তো এটা কথা লক্ষ্যই কৰিছে যে পাকঘৰত সকলো টেমাতে পৰুৱা বগাই ফুৰে, কিন্তু নিমখ আৰু হালধিৰ টেমাকেইটালে পৰুৱা কেতিয়াও নাহে। ঠিক তেনেকৈ আপুনিও সেই পৰুৱা ওলোৱা ঠাইডোখৰতে নিমখ আৰু হালধিও ছটিয়াই ৰাখিব পাৰে। তেতিয়া পৰুৱাখিনি অট'মেটিক আঁতৰি যাব। এইখিনিতে এটা কথা কৈ দিওঁ, যদিহে আপুনি আপোনাৰ ঘৰটো বৰ বেছি লেতেৰা কৰি ৰাখিছে আৰু তাৰপিছত বোলে নিমখ আৰু হালধি ছটিয়াই আছে কিন্তু পৰুৱা কিয় আহিছে, সেইটো নহয় আচলতে। যদি আপোনাৰ ঘৰত পৰুৱাৰ প্ৰব্লেমটো বৰ বেছি হৈছে তেনেহ'লে আপুনি ঘৰটো ঠিক তেনেকৈ চফাকৈ ৰাখিব লাগিব। পৰুৱাৰ পৰা হাত সাৰি থাকিব পৰাকৈ ঘৰ মুচোতে আপুনি কেৰাচিন তেলো ব্যৱহাৰ কৰিব পাৰে। কেৰাচিন তেল দি যদি ঘৰ মুচি ৰখা হয় তেনেহ'লে পৰুৱাৰ পৰা বহুখিনি উপশম পোৱা হয়। কিন্তু বহুতে আজিকালি কেমিকেল দি ঘৰ মুচে, যিহেতু কেমিকেলৰ সহায়ত পৰুৱাবোৰ মৰাত সুবিধা হয়। কিন্তু এটা কথা ভাবি চাব, সেই কেমিকেলবিলাক যদি কেনেবাকৈ আপোনাৰ খোৱা বস্তুত পৰে তেনেহ'লে সেই কেমিকেলবিধৰ পৰা আপোনাৰ বহুত বেছি অপকাৰো হ'ব পাৰে। আনহাতে মই যিকেইটা ঘৰুৱা সামগ্ৰীৰ কথা কৈছোঁ পৰুৱা খেদিবৰ কাৰণে, সেইকেইটা সামগ্ৰীটো আমি সদায় ঘৰত ব্যৱহাৰ কৰিয়ে থাকোঁ খোৱা খাদ্যৰ লগত, আৰু এই সামগ্ৰীবিধৰ পৰা আপোনাৰ পৰুৱাখিনিতো আঁতৰিব, লগতে আপোনাৰ শিশুৰ পৰা বৃদ্ধলৈকে কোনো অপকাৰ নাই, কিন্তু কেমিকেলৰ পৰা শিশুৰ পৰা বৃদ্ধলৈকে অপকাৰ আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে আপুনিও পৰুৱাৰ সমস্যাৰ লগত ভুগি আছে তেনেহ'লে এই কেইপদ সামগ্ৰী এবাৰ হ'লেও ব্যৱহাৰ কৰি চাব। লগতে যদিহে আপুনি নতুন কিবা ঘৰুৱা উপায় জানে তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আন 10জনৰো উপকাৰ হয়। ধন্যবাদ।